আৰু এই চিষ্টেমটোক কি চিষ্টেম বুলি কোৱা হয়, মানে এই পদ্ধতিটোক কি বুলি কোৱা হয়? ব্ৰেছ চিষ্টেম বুলি কয়। এইটোক বেলি চিষ্টেম বুলি কোৱা হয় ন? হয়। সেইটো মানে এইটো মই দেখি আছিলোঁ, এইটো মানে এটা কিবা চাউণ্ড কৰে, মানে কি হয় এই বস্তুটো কিনো আচলতে? এইটো মানে আমাৰ ব্লাইণ্ড যি ল'ৰা ছোৱালী আছে হয়, সিহঁতৰ কাৰণে খেলিব পৰা বল, মানে এইটো চাউণ্ডটো মানে শুনি আমি খেলিব পাৰোঁ। তুমি যেন পপিয়া তৰা আকাশ বুৱতিনো। হাই হেল্ল' নমস্কাৰ গাইছ, মানে মোৰ অসমীয়া খেলাইছ মই পংকজ প্ৰীতম, আৰু আপুনি চাবলৈ আৰম্ভ কৰিছে দ্য ব্লাইণ্ড ফেমিলি ব্লগ, আৰু নতুন এটি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম। আৰু আজি আছোঁ এখন দৃষ্টিহীন বিদ্যালয়, অৰ্থাৎ অন্ধ বিদ্যালয়ত। বিদ্যালয়খন অৱস্থিত নগাঁও জিলাৰ বহমপুৰত, আৰু মই পোনে পোনে সোমাই যাবৰ কাৰণে প্ৰয়াস কৰিম বিদ্যালয়খনলৈ। বহুজনে বহুত সপোন লৈ এখন বিদ্যালয়ত পঢ়িবৰ বাবে আহে, সেয়া দৃষ্টিহীন বিদ্যালয় হওক বা সৰ্বসাধাৰণ মানুহে যিবিলাক কলেজ বা স্কুলত পঢ়ে তেনেকুৱাই হওক। এজন ষ্টুডেণ্ট আছে, প্ৰথমতে তোমাৰ নামটো কি জনোৱাচোন? হয়, নমস্কাৰ, মোৰ নাম কুমুদ ৰেগন। তুমি বৰ্তমান কোন ক্লাছত পঢ়ি আছা? হয়, মই বৰ্তমান এতিয়া ক্লাছ 8ত পাইছোঁ। তুমি এইবাৰ ক্লাছ 8ত। হয়। আৰু তোমাৰ ঘৰ ক'ত হয়? মোৰ ঘৰ লখিমপুৰত। যিসকলে পঢ়িম বুলি ভাবি আছে, বিচাৰি পোৱা নাই এখন মানে বিদ্যালয় বা স্কুল, চ' তুমি সেইসকলৰ কাৰণে কি ক'ব বিচাৰিবা, সেইসকলক কি ক'বা তুমি? মানে বহুতে মানে গম নাপায় আমাৰ মানে অন্ধ স্কুল আছে বুলি। মানে চবে মানে আপুনি জানেই আমাৰ অন্ধসকলক কেনেকুৱা ধৰণৰ, মানে ক'ত কাৰ পৰিস্থিতি, কিছুমান মানে ঘৰ দুৱাৰো ভাল নাথাকে, কাৰোবাৰ খোৱা বোৱা আমাৰ মানে তেনেকুৱা থাকে আৰু। হয়, সেইটোৱে আৰু আৰু এটা কথা মই এতিয়া দেখাম তোমালোকৰ এইবিলাক তোমালোকৰ মানে লিখা পঢ়া মানে কৰা পদ্ধতি নহয় জানো? হয়, হয়। আৰু এই চিষ্টেমটোক কি চিষ্টেম বুলি কোৱা হয়, মানে এই পদ্ধতিটোক কি বুলি কোৱা হয়? ব্ৰেছ চিষ্টেম বুলি কয়। এইটোক বেলি চিষ্টেম বুলি কোৱা হয় ন? হয়। এতিয়া তুমি অকণমান পঢ়ি দেখুৱাচোন আমাৰ অডিয়েঞ্চসকলে, যিহেতু বহু সংখ্যক দৰ্শকে এই ভিডিঅ'টো চাই আছে, গতিকে হয়। তেখেতলোকক দেখুৱাচোন অলপমান পঢ়ি পিনি। হয়, ঠিকে আছে। মই ক্লাছ 8ৰ ইংলিছ চামবিম এই ছাবজেক্টৰ মই এটা লেচনটো, এই কবিতাটো এটা মই পঢ়ি দিম বাৰু। নিশ্চয়। লেচনটো, কবিতাটোৰ নাম হৈছে মাই নেটিভ লেণ্ড। হি আস্কছ মি দ্য অল্ড মেন বাই দ্য ষ্ট্ৰীট, ব্লাইণ্ড লনলি এণ্ড পৰাৰ দেন মি, টেল মি হোৱাট মাই লেণ্ড ইজ লাইক। ব্ৰিথ ককা আই ছেইড, ব্ৰিথ ডিপ, the warm air that reminds you of your childhood friends is what your land is like. The cool breeze on your face this morn. হ'ব, ঠিক আছে। হয়। এইবিলাক যিহেতু গুটি মানে বিশেষকৈ মই বুজি পোৱা নাই যে এইখিনি কি হয় আচলতে। মইতো পঢ়া নাই বাৰু বেলি চিষ্টেমত, গতিকে মই বুজি পোৱা নাই। মানে এইখিনি মই কেমেৰাটো মানে নিজিলিকে, কাৰণ এখন বগা এখন উকা কাগজ হয়, আৰু উকা কাগজখনত কিবা সৰু সৰু কিবা ফুটা আছে, মানে ক'বলৈ গ'লে সৰু কিবা চাউলৰ দৰে কিছুমান মানে গুটি মানে কিবা আছে, বা বালিৰ দৰে বুলি ক'ব লাগিব। চ' এই বস্তুখিনিক তোমালোকে মানে কেনেধৰণে বুজিব পাৰা, মানে কি মানে ইয়াত কিবা ফৰ্মুলা আছে নে কি আছেনো আচলতে? হয়, প্ৰমাণ আছে। মানে ইয়াৰ মানে আপোনাৰ মানে ক'বলৈ গ'লে সংখ্যা আছে, মানে সংখ্যা মানে আপোনাৰ মানে আমাৰ নাম্বাৰ ছিষ্টেম আছে। এই নাম্বাৰটো আগতে আপুনি মুখস্থ কৰি লাগিব, তাৰপিছত মুখস্থ কৰি লৈ পেলাইহে আপুনি মানে এইটো ফৰ্মুলাটো বুজি পাব। হয়, তোমাক ধন্যবাদ। চ' গাইজ, মই এতিয়া আপোনালোকক এটা বস্তু দেখাম, মানে এজন ল'ৰাৰ হাতত এটা বিশেষ বস্তু দেখিছোঁ, মানে এটা গোলাকাৰ বস্তু, মানে কি হয় মইতো নাজানো ন, কাৰণ মই ইমান অকৰা মকৰা ল'ৰা। আৰু তোমাৰ হাতত যে মই এটা বস্তু দেখিছোঁ, চ' এই যে এইটো মই দেখি আছিলোঁ, এইটো মানে এটা কিবা চাউণ্ড কৰে, মানে কি হয় এই বস্তুটো কিনো আচলতে? এইটো মানে আমাৰ ব্লাইণ্ড যি ল'ৰা ছোৱালী আছে হয়, সিহঁতৰ কাৰণে খেলিব পৰা বল, মানে এইটো চাউণ্ডটো মানে শুনি আমি খেলিব পাৰোঁ। এইটো মানে দৃষ্টিবাধিত যিসকল মানে ষ্টুডেণ্ট আছে, তেখেতলোকে মানে খেলা এবিধ মানে আহিলা বা বল, মানে দৃষ্টিহীন ল'ৰা ছোৱালীৰ কাৰণে এইটো খেলিবৰ কাৰণে বল, এইটো ব্লাইণ্ড ক্ৰিকেট বল হয় নে? আৰু মানে তোমালোকে অকণমান খেলি দেখুৱা, যিহেতু আছে খেলিব পাৰে, খেলি দেখাব পাৰিবানে? পাৰিম। আমি মানে এতিয়া ইভিনিং টাইম, ডেইলি ইভিনিং টাইম খেলোঁ। ঠিক আছে, অলপ খেলি দেখুৱা। এতিয়া এজনে বল কৰিব, আৰু আপোনালোকে
চাব কেনেধৰণে আচলতে গেমটো খেলা হয়। ৱাও নাইচ। আমাৰ মানে ফাৰ্ষ্ট আমাৰ পিছফাল এইটো এইটো তোমালোকৰ পিছফাল আছে আমি গা ধুবলৈ হয়। আৰু এইফালে আমাৰ ৰুম আছে, অলপমান দেখাই দিবা ধুনীয়াকৈ। এইফালে আমাৰ ৰুম আছে, এয়া তোমালোকৰ ৰুম এই আমাৰ ৰুম, মোৰ ৰুমটো সিফালে আছে হয়। আৰু এই আমাৰ ৰুম। এয়া হৈছে তোমালোকৰ ৰুম, মানে এইটো হৈছে ছাত্ৰ আৱাস হয় নহয় জানো? হয় হয়, ছাত্ৰ আৱাস হয়। বইজ হোষ্টেল বইজ অ'কে আৰু এইফালে আমাৰ ফিল্ডখন আমাৰ অলপ আগতে আমি হয়। খেলিছিলোঁ। এইটো হৈছে ফ্ৰণ্ট ছাইডটো। আৰু এইফালে এইটো আমাৰ অফিচ ৰুম, এইটো তোমালোকৰ হোষ্টেল অফিচ ৰুম। এইটো বইজ য়েছ। বৰ্তমান চাৰ নাই দৌৰ দিব আছে। আৰু সেইফালে গাৰ্লছ হোষ্টেল, ইফালে আছে আমি সেইফালে যাব নোৱাৰি, আমাৰ সেইকাৰণে অনুমতি নাই, গাৰ্লছ হোষ্টেল আছে, অনুমতি নাই। অ'কে পাৰ্মিশ্যন নাই, পাৰ্মিশ্যন লৈ কিনে যাব। আৰু এইফালে আমি শুই থাকোঁ। আৰু বাকীবিলাক দেখুৱা। এইটো হৈছে তোমালোকৰ ডাইনিং ৰুম, ডাইনিং ৰুম। ডাইনিং ৰুম। আৰু এইটো খুব এটা ধুনীয়া ৰুম। চ' আমি ইমানখিনি সুযোগ পোৱা নাছিলোঁ আচলতে। পঢ়া শুনাটোৱে মেইন কথা। আমি সঁচাকৈ কৈছোঁ মানে অকণো সুযোগে পোৱা নাছিলোঁ, অকণো সুবিধাই পোৱা নাছিলোঁ। কিন্তু যিমানখিনি পঢ়া শুনা কৰিব লাগে, যিখিনি কৰিব লাগে, অন্ততঃ মন দি পঢ়িছিলোঁ, অন্ততঃ মানে মন দি নিজৰ কামখিনি কৰিছিলোঁ। চ' সেয়াই আৰু বাকী তোমালোকৰ সেইফালে আমাৰ হেৰি আছে, ভাত বনাবলৈ। তোমালোকো ধুনীয়াকৈ হেৰি কৰি যাবা সেনেকৈ, ইমান ধুনীয়া ফেচিলিটি পাইছা। চ' এয়া বুজাই দিবা অকণমান। এইফালে আমাৰ খুৰাহঁতে ভাত বনায়, ইয়াতে ভাত বনাই ন? আমাৰ আচাৰ বনায়। হয়। খুৰা বৰ্তমান চাহ বনাইছে। খুৰা নমস্কাৰ। নমস্কাৰ। আপোনাৰ ঘৰ? মোৰ ঘৰ উৰিয়া গাঁও। উৰিয়া গাঁৱত হয় ন? হয় হয় হয়। ঠিক আছে, মই বৰ বেছি জুইটো নেদেখাওঁ কাৰণ মোৰ ভিডিঅ'ত প্ৰব্লেম অহাৰ চান্স থাকে। মোৰ ঘৰ শিৱসাগৰ হয়। একচুৱেলি মই ভিডিঅ' বনাওঁ ছ'চিয়েল মিডিয়াত, সৰু সুৰা ইউটিউবাৰ আৰু ইউটিউব আৰু ফেচবুকত মই ভিডিঅ' বনাওঁ। আমি এইখন বিদ্যালয়ৰে এগৰাকী ছাত্ৰীক লগ পাইছোঁ। এই ছাত্ৰীগৰাকীৰ এটি বিশেষ প্ৰতিভা আছে। এই প্ৰতিভাটি আমি আপোনালোকৰ আগত দেখুৱাবলৈ বিচাৰিছোঁ। ভণ্টি, তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম লতিকা দাস। তুমি এই বিদ্যালয় কোন ক্লাছত পঢ়া? মই এই বিদ্যালয়ৰ 7ম শ্ৰেণীত পঢ়োঁ। 7ম শ্ৰেণীত পঢ়া। তোমাৰ একেবাৰে ফেভৰেট বিষয়টো কি বাৰু? ফেভৰেট বিষয় বুলি ক'লে ইংলিছ। ইংলিছ। ৱাও। তুমি তোমাৰ এটা বিশেষ প্ৰতিভা আছে বুলি আমি শুনি আছোঁ, আগৰ পৰা দেখিছোঁ তোমাৰ। তুমি বোলে বহুত ধুনীয়া গান গোৱা। আমাক এটা গান শুনাব পাৰিবা নেকি বাৰু? নিশ্চয় পাৰিম, কিন্তু সকলোৱে কয় মানে বহুত ধুনীয়া গীত গাওঁ বুলি, কিন্তু মই নাভাবোঁ তেনেকৈ। গতিকে সকলোৰে মৰম আশীৰ্বাদ জানিব পাৰিছোঁ, সেইখিনি মোৰ কাৰণে যথেষ্ট। আৰু সকলোৰে মৰম আশীৰ্বাদ মোৰ বাবে এটি আশীৰ্বাদ স্বৰূপ। গতিকে মোৰ নিশ্চয় ভাল লাগে আৰু সকলোৰে লগত সমাগমটো মোৰ বহুত বেছি ভাল লাগে। হয়, নিশ্চয়। এতিয়া তোমাৰ আমি গীতটি শুনিবলৈ নিশ্চয় জুবিন গাৰ্গৰে কিবা এটি গীত শুনাইছোঁ সৰুকৈ। তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তুমি যেন আৱৰি ধৰা ভিতৰে বাগিৰে বৈ, উশাহৰ গভীৰ পিয়াহত তোমাতে লিখা জীৱনী, তুমি যেন পপীয়া তৰা আকাশৰ বুৱতী নৈ, তোমাতে আদি অনাদি তোমাৰে নামৰ ৰাগিনী, ওঠৰে তৃষা সামৰি
আখি উজাই নামনি আবেগত বাগৰ সলনি উশাহৰ গভীৰ পিয়াত তোমাতে লিখা জীৱনী তুমি যেন পপীয়া তৰা আকাশৰ বুটি নৈ তুমি যেন আৱৰি ধৰা ভিতৰে বাগিৰে বৈ তুমি যে ইমান সুন্দৰভাৱে গীতটি পৰিৱেশন কৰিছা তুমি ক'ৰবাত এই সংগীতৰ শিক্ষা লৈছা নেকি বাৰু হয় মই ইয়াৰ আগতে মানে এই স্কুললৈ অহা মই নতুন হয় আৰু তাৰ আগতে মই গুৱাহাটীত পঢ়িছিলোঁ তাৰপিছত মই শিক্ষা লাভ কৰিছিলোঁ মই মোৰ গুৰু চন্দন নাৰায়ণ দেৱৰ ওচৰত মিউজিকৰ শিক্ষা লৈছিলোঁ আৰু মই এইবাৰ বিষয়ত পাছ কৰি আহিছোঁ ইমান ধুনীয়াকৈ মানে গীতবিলাক গায় আচলতে আৰু মন চুই গৈছে আচলতে ক'বলৈ ভাষা নাই আগতে তুমি ক'ত পঢ়িছিলোঁ বুলি কৈছিলা আগতে মই গুৱাহাটীতে পঢ়িছিলোঁ আগতে তুমি মোৰ স্কুলখনৰ নাম হৈছে জ্যোতিনিকেতন স্কুল ফৰ দ্য ব্লাইণ্ড সেইখনো ব্লাইণ্ড স্কুলেই আছিলে অঁ আগতে তুমি গুৱাহাটী মানে দৃষ্টিহীন বিদ্যালয় পঢ়িছিলা হয় আৰু এতিয়া তুমি নগাঁৱলৈ আহিছা হয় 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 আৰু এটা কথা জানো তুমি যিহেতু এইখন বিদ্যালয়ৰ নতুন ষ্টুডেণ্ট চ' এইখন বিদ্যালয়ত আহি তোমাৰ অনুভৱ কেনেকুৱা লাগিছে এইখন বিদ্যালয়লৈ আহি মোৰ বহুতেই ভাল লাগিছে আৰু ইয়াৰ সকলো মানে মোৰ যিবিলাক নতুনকৈ মই যিবিলাক বন্ধু বান্ধৱী পাইছোঁ গোটেইখিনি মোৰ লগত সকলো ধৰণে সকলো সময়তে বহুত ভাল লাগিছে তেখেতসকলৰ লগত থাকি আৰু লগতে মোৰ শিক্ষকসকল তেখেতসকলৰো নাম ল'ব লাগিব কাৰণ তেখেতসকলেও মোক ইয়াত অহাৰ পিছতো মানে গীতৰ জগতখনলৈ আকৌ আগুৱাই নিবলৈ চেষ্টা কৰিছে লৈ গৈছে গতিকে বিভিন্ন স্থানলৈ মোক প্ৰগ্ৰাম কৰাবলৈ লৈ গৈছে গতিকে মই তেখেতসকলকো এই জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ আপোনালোকে সকলোৱে যেন এই ইউটিউব চেনেলটো বা আৰু ফেচবুক পেজটো যেন চবেই চাই আৰু লগতে আমাক আশীৰ্বাদ দিয়াৰ লগতে আপোনালোককো যেন আগবঢ়াই নিয়াত সহায় কৰে আৰু লগতে আচলতে আমাক বহুত মানে যিহেতুকে আমি বিশেষভাৱে সক্ষম বুলি প্ৰায় মানে মঞ্চবিলাকত আমাক হয়তো ভালকৈ মানে আমাক প্ৰগ্ৰামৰ বিষয়ে ইমান এটা ভালকৈ সুবিধা অকণ দিবলৈ মানুহে অকণমান টান পায় গতিকে সেই বস্তুখিনি মই বিচাৰিম আপোনালোক যিমান মানে ইউটিউব চেনেলটো বা পেজটো চাই ফেচবুক পেজটো গতিকে সকলোৱে যেন আমাৰ বাবে অকণমান কিবা এটা যদি কৰে আমি নিশ্চয় ভাল পাম সেইখিনিয়ে জানিব বিচাৰিছোঁ এয়া আছিলে লতিকা দাস আৰু ভাল লাগিলে তোমাকো লগ পাই হয় নিশ্চয় মোৰো ভাল লাগিলে আপোনালোকক লগ পাই নিশ্চয় ধন্যবাদ ধন্যবাদ এতিয়া মই এজন বিশেষ ছাত্ৰক দেখাম ছাত্ৰজনে বৰ্তমান এখন বিদ্যালয়তে অধ্যয়ন কৰি আছে আৰু তেখেতৰ এটা প্ৰতিভা আছে প্ৰতিভা মানে কি হৈছে তেখেতে খুব ধুনীয়া কবিতা লিখে আৰু কবিতা আবৃত্তি কৰে কবিতাটো বাৰু ময়ো আবৃত্তি কৰোঁ কিন্তু মই কেনেকুৱা কৰোঁ আৰু তেওঁ কেনেকুৱা কৰে সেইটো আপোনালোকে গম পাব আৰু মোৰ কবিতাটো শুনিয়ে থাকে নহয় জানো ত' আজি তেখেতৰ কবিতা অকণমান শুনাই দিওঁ আৰু ভাল লাগিব আপোনালোকে ধৰি লওক তেখেতৰ কবিতা শুনিবলৈ পাব আৰু তোমাৰ নামটো কি হয় নমস্কাৰ মোৰ নাম শ্ৰী কামেশ্বৰ বৰা হয় বৰ্তমান তুমি কোন ক্লাছত অধ্যয়ন কৰি আছা মই ক্লাছ 9ত হয় তুমি এবাৰ ক্লাছ 9ত অধ্যয়ন কৰি আছা হয় এই যে তুমি কবিতা লিখা এই যে তুমি কবিতা আবৃত্তি কৰা আচলতে তুমি কাৰোবাৰ পৰা শিকিছা নে অইন কিবা ইয়াত কথা জড়িত হৈ আছে এনেকুৱা কাৰোবাৰ পৰা শিকা বা বিশেষ কথাৰ জড়িত হৈ থকা নাই মোৰ নিজৰ ভাল লাগে কবিতা আগতে মই তেনেকৈ পঢ়াও নাছিলোঁ মই যেতিয়া স্কুলত আহিলোঁ তেতিয়া মই কবিতা কিতাপৰ পৰা 2-এটা পঢ়িব শিকিলোঁ আৰু ভাল লগা হ'ল কবিতাবোৰ আৰু য'তে ত'তে শুনিলোঁ ক'ৰবাত মোবাইলত শুনো ক'ৰবাত শুনো তেনেকৈ মোৰ কবিতাৰ প্ৰেমত পৰিলোঁ আৰু হয় ই কবিতাৰ প্ৰেমত পৰিছে ছোৱালীবোৰ নহয় আকৌ দেই চ' প্ৰত্যেকটো কথা যে মানে চিৰিয়াছ মুডত থাকিবলৈ কোনো কথা নাই অকণমান কমেডিও লাগে নহয় জানো ত' ভিডিঅ'টো নহ'লে চাই বৰিং পাই যাব যে অকল এই কিবা কিবি নহয় অকণমান মাজতে কিবা কিবি ধেমালিও হ'ব লাগে ত' সেই কথাটো অকণমান কৈ দিলোঁ আৰু বেয়া চেয়া নাপাব বোলে পংকজ তই এনেকুৱা হৈছে ন বুলি গালি নিদিব আৰু এইপিনে চব খুব ধুনীয়া এখন ফুলনি আছে আৰু এইপিনে তেখেতলোকৰ এয়া দেখিছে চাইনবোৰ্ডখন লগাই থোৱা আছে ধুনীয়াকৈ মই দেখাই দিছোঁ আপোনালোকক আৰু এইজন ভাইটিয়ে এতিয়া পাঠ কৰি শুনাব তেখেতে নিজে লিখা এটা নিজৰে কবিতাৰ শিৰোনাম অনুভৱ আধুনিকতাৰ কবলত পৰি হেৰুৱালো মাদকতা
হেৰুৱালে নিজৰ অস্তিত্ব আৰু দেশৰ ভৱিষ্যত। ধ্বংসমুখী চিন্তা লৈ কোন দিশে বাৰু আমি নতুন প্ৰজন্ম আজৰি আনিব পাৰিম নে দিগন্ত? ৰাজনীতি নাম লৈ সকলোৰে কৰে দুৰ্নীতি, পাহৰি যায় সাজ পোছাক জাতি মাতি আৰু সংস্কৃতি। দেখিও নেদেখে যেন দুখীয়াৰ চকুপানী, বিশাল অট্টালিকাত বিলাসী জীৱন কটোৱাসকলে শুনিব জানে অসহায় মানুহৰ বুকুৰ কাতৰ আহ্বান? তেওঁলোকে জানে কেৱল মানুহৰ জীৱনৰ সৈতে কৰিব দৰদাম। মোৰ পাছফালে আৰু এজন ভাইটি আছে, মানে ইমানেই প্ৰতিভা বিচাৰি পাইছোঁ, ভবাই নাছিলোঁ সঁচাকৈ। নমস্কাৰ, মোৰ নাম শ্ৰী চানাম তামাং। তুমি বৰ্তমান কোন ক্লাছত পঢ়ি আছা? মই বৰ্তমান 10ম শ্ৰেণীত পঢ়ি আছোঁ। হয়, আৰু এইজনে সেইজন যিজনে খুব সুন্দৰ গান গায় আৰু আপোনালোকক শুনাব এটা গীত। আৰু আজি তুমি কি শুনাবা? মই আজি প্ৰবীণ বৰা দাৰ গীতটি গাব লৈছোঁ। নিশ্চয়। ভুল ভ্ৰান্তি হ'লে অলপ ক্ষমা কৰি দিব। অ'কে। এতিয়া যে তুমি দূৰ, ধোৱাতে গলিছে মোৰ হৃদয়, ৰঙিল সপোন নিচুকাই নিজকে নিজেই আঁকিছো সপোন, তুমি যেন মোৰ আপোন, তোমাতে হেৰাও মই ধাৰাসাৰ, তোমাকে বিচাৰো প্ৰতিবাৰ, ভাল পাব খোজো, ভাল পাব খোজো আকৌ এবাৰ, ভাল পাব খোজো আকৌ এবাৰ। নমস্কাৰ। আৰু এই ভাইটিজনৰ এটা ইউটিউবত চেনেল আছে আৰু ভাইটিয়েও ধুনীয়া ধুনীয়া ভিডিঅ' প্ৰস্তুত কৰে। ভাইটি তুমি কি কণ্টেণ্ট দিয়ানো তাত? হয়, মই তাতে কভাৰ ছংবিলাক দিওঁ, মানে মই যিখিনি পাৰোঁ গানবোৰ গাবলৈ চেষ্টা কৰোঁ, সেইবিলাকেই ইউটিউবতে আপলোড কৰোঁ। বন্ধুসকল, এতিয়া যাবলৈ আচলতে ওলাইছোঁ, সময় হৈ গ'ল, আন্ধাৰো হৈছে, দেখিছে আপোনালোকে, গম পাইছে। আৰু এই ভাইটিহঁতৰ মানে এটা ইউটিউব চেনেল আছে আৰু এই চেনেলকেইটাৰ কাৰ কি নাম আছে চবকে সুধিম। আৰু এই চেনেলসমূহ সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, এখেতলোকক অকণমান ছাপোৰ্ট কৰিব, ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক পাই থাকিব। কি কণ্টেণ্ট কোনে কি বনাই মই অকণমান সুধি দিম বাৰু, আৰু বাকী চবে ছাপোৰ্ট কৰিব। আৰু তোমাৰ এটা চেনেল আছে বুলি গম পাইছিলোঁ, তোমাৰ চেনেলটোৰ নাম কি হয়? হে গাইছ, মোৰ এটা ইউটিউব চেনেল আছে, মোৰ ইউটিউব চেনেলৰ নাম হৈছে ডে উইথ ব্লগ। মানে আমাৰ স্কুলৰ মানে বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হয়, বাহিৰৰ পৰা মানুহ আহে, তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা বা ক'ৰবাৰ পৰা মানুহ আহে, মই মানে ব্লগ ভিডিঅ' বনাওঁ, ইউটিউবত দিওঁ। এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন থাকিব, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। অ'কে, তোমাৰ চেনেলটোৰ নাম মই লগাই দিম ধুনীয়াকৈ ছাইডত স্ক্ৰীণত। হয়, মোৰ চেনেলটোৰ নাম KB লাইফ অফিচিয়েল। মই নিজে লিখা কবিতা দুই এটা তাত আপলোড কৰোঁ, লগতে আমাৰ বিভিন্ন মোৰ লগৰ বন্ধুসকলৰ বিভিন্ন ষ্টেজ প্ৰগ্ৰাম তাত দিওঁ, সকলোৱে চাব পাৰিব। আৰু চেনেলটো ইয়াত ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, আৰু আশা কৰোঁ সকলোৱে ছাবস্ক্ৰাইব কৰিব। অ'কে, ঠিক আছে চবেই। আৰু তোমাৰ কৈ দিয়া এবাৰ। নমস্কাৰ, আৰু মোৰো সকলোৱে ছাবস্ক্ৰাইব কৰিব চেনেলটো। মোৰ চেনেলটোৰ নাম হৈছে চানাম তামাং মিউজিক অফিচিয়েল। তো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। বাকী লাষ্ট টাইম কৈ দিয়া আৰু কেনেকুৱা লাগিলে? মইতো হঠাতে আহিলোঁ, ভবাই নাছিলোঁ বাৰু তোমালোকক এনেকৈ লগ পাম বুলি বা এনেকৈ ভিডিঅ' বনাম বুলিতো মোৰ উদ্দেশ্য নাছিলে বাৰু ইমানখিনি, কিন্তু মানে বনালোঁ বা বনাবলৈ চেষ্টা কৰিলোঁ। বাকী লগ পাই কেনেকুৱা লাগিলে? গোটেইকেইটা লাষ্ট টাইম এটাই কৈ দিয়ে আৰু একেটা শব্দই কোৱা, কেনেকুৱা লাগিলে? ভাল লাগিলে, বহুত ভাল লাগিছে আমাৰ স্কুলত আহিলে, মানে আমাৰ স্কুলত কেনেকৈ পৰিচালনা কৰে আপোনালোকে আৰু দেখালে। গাইজ সকলোকে কওঁ, পংকজ দা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পংকজ দা, আপুনি যে আমাৰ স্কুলত আহিছে, আপোনাৰ মনটো কেনেকুৱা লাগিল? অকণমান মানে অনুভৱটো কওক, মানে কেনেকুৱা পাইছে? মোৰ অনুভৱ কি আৰু, মইতো বিশেষ একো কথা ক'ব নাজানো, আপোনালোকেতো গম পায়ে ন, বিশেষটো একো নকওঁ। কিন্তু এটাই কথা হয়, এয়াও এক অন্য এক পৃথিৱী, আৰু ইয়াতো আহি ভাল লাগিলে, এটা বেলেগ পৰিৱেশ পালোঁ আৰু ভাল লাগিলে আচলতে। আকৌ কেতিয়াবা নিশ্চয় লগ পাম, বিশেষ একো অনুভৱ ব্যক্ত নকৰোঁ।
বাকী সেয়া আৰু ইমান ধুনীয়া এটা সুবিধা পাইছা, ইমান ধুনীয়া মানে অপৰচুনিটি পাইছা, ধুনীয়াকৈ পঢ়া শুনা কৰিবা, ভালকৈ ভাল ৰিজাল্ট কৰিবৰ কাৰণে ট্ৰাই কৰিবা। কাৰণ এটাই কৈছোঁ লাষ্ট টাইম আমি ইমানখিনি পোৱা নাছিলোঁ আমাৰ দিনত, আৰু মই একেবাৰে জনাও নাছিলোঁ যে এনেকৈ অন্ধ বিদ্যালয় বা কিবা আছে বুলি। চ' তোমালোকে ইমান ধুনীয়া মানে সুবিধা পাইছা, চ' ভালকৈ পঢ়া শুনা কৰিবা। চ' লাষ্ট টাইম সেইটো অনুৰোধ থাকিল, আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। কথা কওঁ, হয়, আমাৰ অসমৰ বিভিন্ন জেগাত বিভিন্ন ল'ৰা ছোৱালী থাকে, আমাৰ সৰু সৰু কণমানিহঁত থাকে, যিয়ে ব্লাইণ্ড হয় সৰুতে বিভিন্ন বেমাৰত পৰি বা বিভিন্ন এক্সিডেণ্টত, কিন্তু ভাল স্কুল বা ভাল সুবিধা নাপায় পঢ়িবৰ কাৰণে। এনেকুৱা যে আমাৰ কাৰণে ভাল এটা ইনষ্টিটিউট আছে, কোনো গম নাপায়। আৰু মই কওঁ, নগাঁও জিলাৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগত আছে এখন স্কুল, শ্ৰীমন্ত শংকৰ মিছন ব্লাইণ্ড হাই স্কুল। সকলোৱে আহিব, ইয়াত পঢ়িব পাৰিব আৰু সকলোৱে জীৱনটো উপভোগ কৰিব পাৰিব। সেয়াই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকে কেনেকুৱা পালে নাজানো, যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটাকৈ হ'লেও শ্বেয়াৰ কৰিব, অন্ততঃ এটা শ্বেয়াৰ কৰিব। আৰু এটা কথা হৈছে, আপোনালোকে যদি এই ভিডিঅ'টোৰ পৰা কিবা এটা উপকৃত হৈছে বা কিবা এটা অনুপ্ৰাণিত হৈছে, বা আপোনালোকে এওঁলোকৰ পৰা কিবা এটা আদৰ্শ ল'ব পাৰে, কাৰণ এওঁলোকে কি কাম কৰি আছে আৰু আমি কি কৰি আছোঁ, বা মই কি কৰি আছোঁ, সি কি কৰি আছে, চ' সেইটো বস্তু আপোনালোকে চাব অকণমান। বাকী সেইটোৱে কথা, আপোনালোকে আজি ভিডিঅ'টো বা কি পালে কমেণ্ট কৰি জনাব। লগতে যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰিব। আৰু এটা কথা হৈছে, যদিহে মোৰ চেনেলটোৰ এই ভিডিঅ'টো ভাল লাগিছে বা মোৰ ভিডিঅ' মোৰ ভাল লাগে, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাল নালাগে আনছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই।